ডিলিমিটেশ্যন সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগটোত কিছু কথা ক'ব খুজিছোঁ। প্ৰথম কথা 2026 চনত দেশব্যাপী সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব, ডিলিমিটেশ্যন হোৱাৰ কথা। আৰু জানিব পৰাৰ মতে সেই সময়ত সংসদৰ আসন সংখ্যা প্ৰায় 800লৈকে বৃদ্ধি পাব। তো ৰাষ্ট্ৰব্যাপী যি ডিলিমিটেশ্যন হ'ব মাত্ৰ 2-3 বছৰ আছে, তাৰ কাৰণে অপেক্ষা নকৰি অসমত এতিয়া যিটো ডিলিমিটেশ্যন কৰিবলৈ বিচৰা হৈছে সেইটো ৰাজহুৱা অৰ্থৰ অপচয়। মই আগতেও কৈছোঁ আৰু আজিও কওঁ, এই ডিলিমিটেশ্যনৰ কোনো অৰ্থ নাই, কাৰণ ইয়াত বিধানসভাৰ আসন নাবাঢ়ে, লোকসভাৰ আসন নাবাঢ়ে। চৰকাৰে কৰিব খুজিছে ডিলিমিটেশ্যন হ'ব লাগে ডিলিমিটেশ্যন কমিশ্যনৰ জৰিয়তে, সেইটো নকৰি নিৰ্বাচন আয়োগে কৰিব খুজিছে। ইয়াত কোনো সৰ্বদলীয় কমিটি নাই। আৰু এই যিখন খচৰা কালি প্ৰকাশ কৰিছে, নামতহে এইখন নিৰ্বাচন আয়োগৰ খচৰা, এইখন মই হিমন্ত বিশ্ব শৰ্মাৰ খচৰা বুলি কওঁ। এইখন নিৰ্বাচন আয়োগৰ কোনো খচৰা নহয়, কাৰণ নিৰ্বাচন আয়োগৰ খচৰা হ'লে নিৰ্বাচন আয়োগে বনাইছে, কাৰণ নিৰ্বাচন আয়োগ এতিয়া বিজেপি বা মুখ্যমন্ত্ৰীৰ আঙুলিৰ নিৰ্দেশত উঠা বহা কৰি আছে। কাৰণ যদি নিৰ্বাচন আয়োগৰ খচৰা হ'লহেঁতেন, ডিলিমিটেশ্যনৰ যিটো প্ৰাইমেৰী কণ্ডিশ্যন, প্ৰাথমিক চৰ্ত, সেই চৰ্তত কোৱা হৈছে পৰাপক্ষত এডমিনিষ্ট্ৰেটিভ ইউনিট ভাঙিব নালাগে। আমি যদি লোকসভাৰ সমষ্টিসমূহ চাওঁ, লোকসভা সমষ্টিত আমি দেখিছোঁ যে তেওঁলোকে গোৱালপাৰা জিলাৰ পৰা এটা সমষ্টি গুৱাহাটীৰ লগত সংযুক্ত কৰিছে, গোৱালপাৰা ইউনিট ভাঙিলে। বঙাইগাঁও জিলাৰ 2টা সমষ্টি বৰপেটাত ৰাখিছে, এটা সমষ্টিলৈ ধুবুৰীত দিছে। এডমিনিষ্ট্ৰেটিভ ইউনিট ভাঙিছে, যিটো নভঙাকৈও পাৰিলেহেঁতেন। বৰপেটা জিলাৰ 2টা সমষ্টি ধুবুৰীৰ লগত সংযুক্ত কৰিছে, প্ৰায় য'ত 4 ঘণ্টাৰ বাই ৰোড জাৰ্ণি 4 ঘণ্টা লাগিব। য'ত দুৰ্গম এলেকাৰ লগত দুৰ্গম এলেকা যুক্ত কৰি দিছে, এডমিনিষ্ট্ৰেটিভ ইউনিট ভাঙিছে। এইটো লোকসভাৰ ক্ষেত্ৰত মই কৈছোঁ। বিধানসভাৰ ক্ষেত্ৰত এক হৰিবল কাণ্ড কৰিছে। ব্লকটো ভাঙিছে, এনেই 2-এটা ভঙাটো বেলেগ কথা। জিঅ'গ্ৰাফিকেল কণ্টিগুইটি এডমিনিষ্ট্ৰেটিভ ইউনিটটো ৰক্ষা কৰাই নাই, পঞ্চায়ত পৰ্যন্ত ভাঙিছে। আৰু 1-2টা পঞ্চায়ত নহয়, অজস্ৰ পঞ্চায়ত ভাঙিছে, জাষ্ট টু এনচিয়ৰ ইণ্টাৰেষ্ট অফ বিজেপি। বিজেপিৰ স্বাৰ্থ পূৰণ নহয়, কিন্তু তেওঁলোকে লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে যে বিজেপি কেনেকৈ লক্ষ্য পূৰণ কৰিব পাৰে, সেই লক্ষ্যৰে তেওঁলোকে এই ড্ৰাফ্টখন বনাইছে। এইটো টোটেল ভায়লেশ্যন অফ ডিলিমিটেশ্যন নৰ্মছ। গতিকে এইখনক মোৰ বোধেৰে এইখন নিৰ্বাচন আয়োগৰ খচৰা নহয়, এইখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰহে খচৰা। যে এই খচৰাখন মই ব্যক্তিগতভাৱে ভাবোঁ যে এই খচৰাখন অবৈজ্ঞানিক, এই খচৰাখন নীতি বহিৰ্ভূত, আৰু এই খচৰাখনে বহুতৰ মনত পুঞ্জীভূত ক্ষোভৰ জন্ম দিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সততে জাতিৰ কথা কয়, জাতীয় স্বাৰ্থৰ কথা কয়। অসমৰ মুখ্যমন্ত্ৰী, তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ দৰে আচৰণ কৰিব লাগে। তেওঁ কোন জাতিৰ কথা কয় ভগৱানহে জানে। তেওঁ যদি অসমীয়া জাতিৰ কথা কয়, অসমীয়া জাতিত অসমীয়া, হিন্দু, মুছলমান সকলো পৰে। তেওঁ যদি বেলেগ কিবা জাতিৰ কথা কয় সেইটো বেলেগ কথা, কিন্তু তেওঁ সেইটো নহয়। ঠাৰে চিঞৰে মুখ্যমন্ত্ৰীয়ে আকাৰে ইংগিতে যিটো ক'ব খোজে, মুখ্যমন্ত্ৰীয়ে ক'ব খোজে যে হিন্দু প্ৰধান এলেকা আৰু মুছলিম প্ৰধান এলেকা। কিন্তু মই যিটো খচৰা দেখিছোঁ, মুখ্যমন্ত্ৰীয়ে যিমানেই ষড়যন্ত্ৰ নকৰক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এতিয়াৰ খচৰাটো, এই খচৰা মতে যদি ভোট হয়, যদি বিশেষ একো অঘটন নহয়, মই নাভাবোঁ যে মুছলমানে অকল মুছলমানক ভোট দিয়ে, মই নাভাবোঁ যে হিন্দুৱে অকল হিন্দুক ভোট দিয়ে। কিন্তু এই খচৰা মতে ভোট হ'লে আৰু মুখ্যমন্ত্ৰীৰ যিটো পলিটিকেল এজেণ্ডা, পলিটিকেল ডিজাইন, সেই ডিজাইন মতে হ'লেতো অসমত এতিয়া 2জনহে মুছলমান সাংসদ জিকি আছে। এই খচৰা মতে হ'লেতো 3জন সাংসদ জিকিব মুছলমান। গতিকে তেওঁ কি কৰিব খুজিছে সেইটো ভগৱানেহে জানে, আন কোনো নাজানে। আৰু এই যে এডমিনিষ্ট্ৰেটিভ ইউনিটবিলাক ভাঙিছে, মানুহৰ স্বাৰ্থ একেবাৰে চোৱা নাই, মানুহৰ ক'ত সুবিধা অসুবিধা হ'ব
প্ৰথম কথা যে ডিলিমিটেশ্যন ঘোষণা হওঁতেই তেওঁ কেইখনমান জিলা ভাঙিলে। যদিও এটা ছাব জুডিচ বিষয়, মই মুখ্যমন্ত্ৰী মহোদয়ৰ বিৰুদ্ধে এটা গোচৰ তৰিছোঁ আৰু এটা নিম্ন আদালতে সেই গোচৰ পঞ্জীভুক্ত কৰিবলৈ পুলিচক নিৰ্দেশ দিছিলে। চৰকাৰ সেইটো উচ্চতৰ আদালতলৈ গৈছে। আদালতে কি সিদ্ধান্ত লয় সেইটো বেলেগ কথা। আৰু মুখ্যমন্ত্ৰী মহোদয়ে মোক শাস্তি দিবলৈ মোৰ গাঁওখন, যি গাঁওখন অত বছৰে ব্ৰিটিছৰ দিনত কামৰূপ জিলাৰ অন্তৰ্ভুক্ত আছিল আৰু পৰৱৰ্তী সময়ত বৰপেটা জিলাত অন্তৰ্ভুক্ত আছিল, অকল মোক শাস্তি দিবলৈকে মোৰ গাঁওখন ৰাতাৰাতি বৰপেটা জিলাত অন্তৰ্ভুক্ত কৰিলে। আৰু যি গাঁওখন আগতে জনীয়া সমষ্টিত আছিল, এটা বেলেগ এটা সমষ্টিত লৈ